প্ৰথমতে সাহস কৰিব লাগিব মানুহে কি ক'ব কি নক'ব সেইটো ভাবি থাকিলে ন নিজৰ কেতিয়াও লাভ নহয় নিজে কেতিয়াও ছাকচেছ হ'ব নোৱাৰে মানুহে কোৱা মানে কৈ থাকিব আমাকো কৈছিলে প্ৰথমতে মানুহে কোৱা কথাবোৰ ইগন'ৰ কৰিব লাগে যিবিলাকে ভাল কয় সেইটো মানে শুনিব লাগে যিবিলাকে বেয়া কৈছে তেওঁলোকক ইগন'ৰ কৰিব লাগে আমিতো প্ৰায় ইগন'ৰ কৰোঁ প্ৰথমৰ পৰা ইগন'ৰ কৰি আছোঁ এতিয়াও ইগন'ৰেই কৰোঁ বেয়া ভাল মানুহ আছে মই নাই বুলি নকওঁ সমাজত যদি ভাল মানুহ আছে বেয়া মানুহ তাতকৈ বেছিয়ে আছে আমি যেতিয়া আহিছিলোঁ তেতিয়া মানুহৰ সেইটোৱে আছিলে আৰু ফুটপাথৰ দোকান দি কৰি দি মানুহ বহি হেৰি আছিলে এতিয়া ফুটপাথৰ পৰা জবো কৰিব পাৰে মানুহে জব কৰাটো বিচাৰিছিলে প্ৰায়বোৰ মানুহ ফুটপাথৰ দোকান দিয়াটো বিচাৰে আৰু যিহেতু আমি জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ ফুটপাথত এখন দোকান লগোৱাটো সহজ নহয় এতিয়া মানুহে ইমান এটা ভয় নকৰে লাজ নকৰে মানুহবোৰ আগুৱাই আহিছে ইমান মানে সেইটো মেণ্টেলিটি মানুহ কমিছে মানে আমি যেনেকৈ নৱপ্ৰজন্ম ওলাই আহোঁতে প্ৰথমতে যিখিনি আমি মনত ভাৱ আছিলে যে মানুহে কি ক'ব পাৰে কি ক'ব নক'ব পাৰে এতিয়া মানে এইবোৰ আমি আমাৰ নিচিনা ল'ৰা ছোৱালীখিনি নাভাবে মানে সেইটো কমিছে আমি যিমানখিনিলৈকে এতিয়া দেখিছোঁ আমি ইমান এটা মানে সেইটো প্ৰভাৱ